গুড মৰ্ণিং এভৰিৱান, মই পামিতা আপোনাক পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাৰ সকলো ভালেই আছে। আপোনালোকে দেখিছিলে ন, মই ব্লগটো ইয়াতে এণ্ড কৰিছিলোঁ। আপোনালোকে যে চোৱা নাই আগৰ ব্লগটো চাব। আৰু মই ভাবিছোঁ যে নাই, এতিয়া ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ, যিহেতু মই আপোনাক ভাবিছোঁ যে ঋষিকেশ যিটো আহিছোঁৱে, অলপমান আপোনালোককো দেখাওঁ কেনেকুৱা হয় কি হয়, যিহেতু মই ফাৰ্ষ্ট টাইম আহি আছোঁ, ময়োতো আগতে ফুৰা নাই ন। তো ভাবিছোঁ আপোনালোকক গোটেইখিনি অলপমান যিমানটো পাৰোঁ কভাৰ কৰিম, যিহেতু মোৰ আজি ৰিটাৰ্ণো আছে জেপ্ৰৰ কাৰণে। গতিকে ইয়াতে মানে মেইন প্ৰব্লেমটো আমাৰ কি হৈ আছে জানে, আমি এতিয়ালৈকে ওলাব পৰা নাই, যিহেতু আমি ইমান ওপৰত আছোঁ ন, পুৰা পাহাৰৰ মাজত আছে। আপোনালোকে গোটেইটো আগৰ ব্লগটো দেখা পাইছে। তো এতিয়া আৰু সেইখিনি মই নেদেখাওঁ যিহেতুকে আপোনালোকে, মই সেইটো কাৰণে ভাবি আছোঁ এতিয়া আমি ওলাব পৰা নাই। ইয়াৰ পৰা যেতিয়া আমাৰ গাড়ী দিব তেতিয়া আমি ওলাব পাৰিম। সেইটো পিছত মই আপোনালোকক কিমানখিনি কভাৰ কৰিব পাৰোঁ গোটেইখিনি মই আপোনালোকক দেখাম, ক'ত যাম কি কৰিম। আগতীয়াকৈ মই এতিয়ালৈকে আপোনালোকক ক'ব নোৱাৰোঁ যে মই কি দেখাম কি নকৰিম। গতিকে আপোনালোকক গোটেই ভিডিঅ'টোৰ লগতে আগবাঢ়ি গৈ থাকিব, গোটেইখিনি চাব পাব। তেন্তে ব'ল আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এতিয়া চাওক, মই এটা মজা প্লেছত আহি গৈছোঁ। আমি যোনটো জেগাত কেম্প কৰি আছোঁ ন, তাৰ ছাইডতে এখন নদী আছিলে। আমি ভাবিছোঁ নাই, আপোনালোকক নিউ ইয়েৰ বুলি ক'লে আমাৰ অসমত কি হয়, পূৰা পিকনিক, পূৰা চবেই যায় ন পিকনিক খাবৰ কাৰণে নদীৰ কাষত। ভাবিছোঁ যে আপোনালোকক ময়ো অলপ নিউ ইয়েৰৰ ফিলিংছটো দি দিওঁ, ইয়াতে থাকি অলপমান নিউ ইয়েৰ মনাওঁ। তো ভাবিছোঁ নাই, ময়ো আপোনালোকক অলপ নদীখনৰ কাষলৈ লৈ যাওঁ। চাওক কেনেকুৱা লাগিছে বাৰু, নিউ ইয়েৰ ফিলিংছ আহি গৈছে ন। তো ইমান ধুনীয়া পৰিৱেশ হয় ন, মই আপোনালোকক চাওক, মোৰ চাৰিওফালৰ ভিউটো চাওক। এই জেগাটো ওপৰত যে দেখিছিলোঁ, তাতে আমি আছিলোঁ কেম্প কৰি। আৰু এইফালে চবফালে পাহাৰ, পূৰা শান্তি, ইয়াতে একো নাই, গাড়ী ঘোঁৰা একো কথা নাই। তো আমি যিহেতুকে এতিয়া ওলাম ন, সেইটো কাৰণে মই ভাবিছোঁ যে নাই, আমি য'ত য'ত যাওঁ, যেনেকুৱা জেগাত যাওঁ, গোটেইখিনি মই আপোনালোকক দেখাই গৈ থাকিম। তাতে অলপ মোৰ ভিডিঅ'বিলাক আগবাঢ়ি গৈ থাকোঁ। এতিয়া চাওক, মই আপোনালোকক এটা বস্তু দেখাইছোঁ, আপোনালোকক মই জুম কৰি দিছোঁ, আপোনালোকে দেখা পাইছে ৰাফটিং কৰি থাকোঁতে কেনেদৰে মানুহজন সৰি পৰিলে। চাওক কিমান ভয় লাগিছে ন। আমিও আচলতে ৰাফটিং কৰা কথা আছিলে, কিন্তু আমাৰ টাইমটো কভাৰ কৰিব নোৱাৰিলোঁ কাৰণে আমি ৰাফটিং নকৰিলোঁ। কিন্তু এইটো চিটুৱেশ্যন দেখি মোৰ যিটো ভয় লাগিছে ন, যিজন মানুহ তাত পৰি গৈছে পানীত, ভাবক তেওঁৰ কি অৱস্থা হৈছে বাৰু। বাট এইটো হয় আৰু মই ভাবিছোঁ আপোনালোকক এবাৰ দেখাওঁ, তেন্তে চাওকচোন। তেন্তে গাইজ দেখিছে, এতিয়া আহি ৰুম পাই গ'লোহি। মই আচলতে ভিডিঅ'টো এণ্ডিং কৰিম বুলি ভাবিছিলোঁ তাতে, বাট কৰা নগ'লে। ইমানেই বেছি ট্ৰেফিকৰ প্ৰব্লেম হয়। আচলতে 1 তাৰিখ হৈ গ'ল, চববিলাক মানুহ ওলাই আহিছে। মেক্সিমাম আপোনাৰ দিল্লী, হাৰিয়ানা, UP চব গাড়ীবিলাক একদম তাতে একচুৱেলি পিকনিকৰ কাৰণে, তেওঁলোকে নিউ ইয়েৰ মনাবৰ কাৰণে গৈছে। তো বিৰাট ভিৰ হৈ আছিলে, ইমান বেছি ট্ৰেফিকৰ প্ৰব্লেম আছিলে। তো সেনেকৈয়ে আহি আমি বাছ, একচুৱেলি আমাৰতো ডাইৰেক্ট বাছ আছিলে, কিন্তু আমি ডাইৰেক্ট বাছটো নাপালোঁ। তো দিল্লীলৈকে বাছ কৰিব লগা হ'ল, দিল্লীৰ পৰা আকৌ জেপ্ৰ বাছ কৰিব লগা হ'ল। বিৰাট হেক্টিক এটা এণ্ডিং হৈ গ'ল। সেইটো কাৰণে মই আপোনালোকৰ লগত গোটেইখিনি ভিডিঅ'ৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। মই আছিলোঁ যে ভিডিঅ'টো এণ্ডিংটো ৰুমতে কৰি দিম আৰু। এতিয়া সেয়া আহি পালোঁ, ফ্ৰেছ হৈ গ'লোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই বাই।